আমাৰ জন্ম কেতিয়া হয়, কেনেকে হয়, ক'ত হয়, আমাৰ হাতত আছে জানো? আৰু মৃত্যু ক'ত হয়, কেনেকে হয়, সেইটোও আমাৰ হাতত নাই। মহাপুৰুষ শংকৰদেৱে যি নিষ্কাম ভক্তিৰ কথা কৈ গৈছিল, জনক নন্দনী হ'ল তাৰে এক জীৱন্ত উদাহৰণ। আমাৰ সত্ৰৰ ল'ৰাৰ পৰাহে আচল সত্ৰীয়া সংস্কৃতিৰ তত্ত্ব আৰু মম বুজি পাব। আজিকালি আকৌ সকলোৱে সত্ৰীয়া নচা হ'ল, 2 পাক মাৰিয়ে চিধাই ষ্টেজ পাইগৈ। বাই দ্য ৱে, তুমি অলি সত্ৰীয়াই নাচানে বেলেগ কিবা ফৰ্মছ লাইক জেজ, বেলি সেইবিলাকো জানা? যি আৰ্জিছো নিজৰ কষ্টৰে আৰ্জিছো। মই ভাবোঁ যে মই সকলোতকৈ উত্তম। কি ইমান ভাল আছে তাই? আমি ইণ্টাৰনেশ্যনেল লেভেলত প্ৰগ্ৰেম কৰোঁ। এইবিলাক বতাহ আজি আছে কাইলৈ উৰি যাব। এইবোৰ সত্ৰীয়াৰ ঠাই নহয় ছাৰ। এটা কথা ভালকৈ জানে চাগে, বেপাৰীকহে ফুলৰ দৰকাৰ, ফুলক বেপাৰীৰ নহয়। তোমাক মই যেনেকে বনাইছো তোমাৰ অস্তিত্বও মই শেষ কৰি দিব পাৰো। আৰে তুমিতো মোৰ কাৰণে এটা প্ৰডাক্ট। তুমি নিজৰ বাহিৰে আৰু কাৰো কথা ভাবিবই নোৱাৰা। মোৰ ফেন্সে ক'ব আপোনাক, মই ক'ম আপোনাক শেষ কৰি দিম। সঠিক সময়ত সঠিক খেল খেলিব নোৱাৰিলে হৰাটো নিৰ্ঘাত। সৰুতে মা দেউতা ঢুকাই গ'ল, মৰম ভাল পোৱা এইবিলাক কি বস্তু মই বুজিয়ে নাপালো। যদি মোৰ মৰম ভাল পোৱা সঁচা হয়, তুমি ঘূৰি আহিবা। তুমি কিন্তু মোক কোনো এৰি থৈ নাযাবা, মোৰ বহুত ভয় লাগিছে। তুমি সেই ঈশ্বৰক বিচাৰি কোনো নামঘৰ বা মন্দিৰ যাব নালাগে। তোমাৰ এই অন্তৰখন ইমানেই পবিত্ৰ যে তেওঁ ইয়াতেই বাস কৰে। তোমাৰ চাৱনী